হাই গাইজ, আশা কৰোঁ সকলো ভালেই আছে। এই সংকটৰ সময়ত সকলো ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। আহকচোন আজি চাওঁ মোৰ অন্য এটা ৰেচিপি সহজতে ঘৰতে বনাব পৰা। প্ৰথমতে মই চাউলখিনি অলপমান সময় ভিজাই লৈছিলোঁ আৰু মই লগতে আলুখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মই লৈছোঁ পিঁয়াজ, জলকীয়া, হালধি গুড়ি অকণমান, নিমখ, তেল আৰু জলকীয়া গুড়ি আৰু জিৰা গুড়ি অকণমান। এতিয়া মই প্ৰথমতে আলুখিনি বইল কৰি ল'ম। আলুখিনি ভালকৈ বইল কৰিব লাগিব। বহুত সহজতে বনাব পাৰি এই ৰেচিপিটো। ইফালে আলুখিনি বইল হোৱালৈ মই চাউলখিনি ভালকৈ মিক্সিত গুড়ি কৰি ল'ব লাগিব। এটা কথা মন কৰিব, পানীটো চাউলৰ পৰিমাণ অনুসৰিয়ে দিব লাগিব। এতিয়া মোৰ গুড়ি কৰি হৈ গ'ল। এতিয়া মই এইখিনি এটা পাত্ৰত উলিয়াই ল'ম। আপোনালোকে চাই ল'ব, যদি মিশ্ৰণখিনি বেছি ডাঠ হৈ আছে তেনেহ'লে আপোনালোকে পানী দি অলপমান ভালকৈ লৰাই ল'ব। আৰু মই এতিয়াই মিশ্ৰণখিনিত নিমখ অলপমান দি দিম সোৱাদৰ কাৰণে। নিমখখিনি দিয়াৰ পাছত ভালকৈ মিহলাই ল'ব, যাতে নিমখখিনি গোটেই মিশ্ৰণটোত ভালকৈ মিহলি হৈ যায়। এয়া চাওক, এইফালে মোৰ আলুখিনিও বইল হৈ গ'ল। এতিয়া মই আলুখিনি নমাই ল'ম এটা পাত্ৰত। মই আলুখিনি নমাই প্ৰথমতে অলপমান ঠাণ্ডা হ'বলৈ দিম। যেতিয়া মোৰ আলুখিনি ঠাণ্ডা হ'ব তেতিয়া মই তাৰ বাকলিবোৰ গুচাই ল'ম আৰু মিহিকৈ সানি ল'ম। এয়া চাওক, মিহিকৈ মই ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই এইফালে কেৰাহী এখন পাতি দিম আৰু কেৰাহীখন অলপমান গৰম হ'বলৈ দিম। যেতিয়া মোৰ কেৰাহীখন গৰম হ'ব তাতে মই মাষ্টাৰ্ড অইল 3 চামুচমান দি দিম। আৰু তেলখিনি গৰম হোৱালৈ চাই থাকিম। যেতিয়া মোৰ তেলখিনি গৰম হ'ব তাতে মই কাটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনি দি দিম। এইখিনি মই এতিয়া ভালকৈ লৰাই ল'ম আৰু বেছি সময় নাভাজোঁ, মই অলপমান সময় ভাজিম। এতিয়া অলপমান সময় ভাজা হোৱাৰ পাছত তাতে মই যিখিনি আলু সানি থৈছিলোঁ সেই সানি থোৱা আলুখিনি দি দিম। এতিয়া মই আলুখিনি দিয়া হোৱাৰ পাছত আলুখিনি তাতে অকণমান গুড়ি কৰি দিম। এতিয়া মই ভালকৈ অলপমান লৰাই লৈছোঁ গুড়ি কৰি। এতিয়া মই তাতে হালধি গুড়ি অকণমান আৰু নিমখ অকণমান দিম। আৰু মই লগতে দিম ৰেড চিলি অকণমান। আৰু লগতে দিম জিৰা গুড়ি অকণমান। এতিয়া মই এইখিনি দি ভালকৈ অলপমান সময় লৰাই ল'ব লাগিব। এয়া চাওক, এইখিনি মোৰ কিমান ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই সেই একেখন কেৰাহীতে মাষ্টাৰ্ড অইল 1 চামুচ দি ল'ম। আপোনালোকে তাৰ সলনি ৰিফাইণ্ড অইলো ইউজ কৰিব পাৰে। যেতিয়া তেলখিনি গৰম হ'ব মই অথনি পিচি থোৱা পিঠাগুড়িৰ মিশ্ৰণখিনি কেৰাহীত দি দিম। এতিয়া চাওক, কেৰাহীত মিশ্ৰণখিনি দিয়া হোৱাৰ পাছত পিঠাটো পাতল হ'বলৈ কাৰণে আপোনালোকে কেৰাহীৰ চাৰিওকাষটো এনেকৈ ঘূৰাই দিব লাগিব, তেতিয়াহে পিঠাটো পাতল হ'ব। এতিয়া প্ৰায় 1 মিনিটমান সময় ৰাখি দিব লাগিব। মোৰ এয়া চাওক, 1 মিনিটমান সময় ৰখাৰ পাছত পিঠাটো লৰাব পৰা হৈ গ'ল। পিঠাটো সিজিবলৈ কাৰণে পিঠাটোৰ সিটোফালো মই দি দিম, যিহেতু সমানে দুইফালে সিজিব লাগিব। এইটো পিঠা খুব সহজতে কম সময়তে বনাব পাৰি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। মোৰ পিঠাটো প্ৰায় হৈয়ে গৈছে। মোৰ পিঠাটো হৈয়ে গ'ল।
এতিয়া মই পিঠাটো নমাই ল'ম। এয়া চাওক মোৰ পিঠা তৈয়াৰ হৈ গ'ল। চাওকচোন কিমান ধুনীয়া পাতল হৈছে। এতিয়া মই পিঠাটোৰ ভিতৰত মই যিখিনি আলু ভাজি থৈছিলোঁ তাৰ ষ্টাফিংটো দি দিম। যিটো আলুৰ ষ্টাফিং সেইটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে, বেছি কমটো। এতিয়া মোৰ আলু ষ্টাফিংটো দিয়া হোৱাৰ পাছত ভালকৈ মই ৰোল কৰি ল'ম। এয়া চাওক মই ধুনীয়াকৈ ৰোল কৰি লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ৰোল হৈ যায়। এতিয়া মোৰ তৈয়াৰ হৈ গ'ল ডোচা ৰোল। আপোনালোকে ইচ্ছা কৰিলে কাটিও খাব পাৰে। মই এটা কাটি দেখাই দিছোঁ। এয়া চাওকচোন কিমান সুন্দৰ লাগিছে, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ খাই চাবচোন এনেকৈ। এয়া মোৰ ঘৰতে সহজে বনাব পৰা ডোচা ৰোল তৈয়াৰ হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন, খাই বহুত টেষ্টি হয়। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালে পালে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি যাব, মই আগলৈও এনেকৈ আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাম।